আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখি গম পাইছে আমি আসাম পুলিচৰ আজি এক্সামৰ ওপৰত কথা পাতিম আপোনালোকে আসাম পুলিচৰ এক্সামৰ ইংলিশ ম্যাথছ ইংলিশ গণিত আপোনালোকৰ ৰিজনিং নকৰাকো আপোনালোকে পৰীক্ষাত পাছ কৰিব পাৰিব যিসকলৰ ৰিজনিংত প্ৰবলেম তেখেতলোকে ৰিজনিং নকৰাকো পাছ কৰিব পাৰিব যিসকল গণিতত প্ৰবলেম গণিত নকৰাকো পাছ কৰিব পাৰিব আৰু যিসকল আপোনালোকৰ ইংলিশত বহুতে প্ৰবলেম হয় আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকৰ যিসকল ইংলিশত প্ৰবলেম হি ইংলিশ নকৰাকো আপোনালোকে আসাম পুলিচত পাছ কৰিব পাৰিব আসাম পুলিচত আপোনালোকে ইংলিশ গণিত ৰিজনিং নকৰাকে আপোনালোকে কেনেকৈ পাছ কৰিব পাৰিব তাৰ ওপৰতে কথা পাতিম যদি ভিডিওটো যদি আপোনালোকে চাবলৈ যদি চেনেলত আহিছে আপোনালোকে ভিডিওটো চাওক নহলে এতিয়া স্কিপ কৰি গুচি যাওক আৰু যদি ভিডিওটো চাই আপোনালোকে লাষ্টলৈ চাব লাষ্টলৈ চালেহে আপোনালোকৰ হেল্পফুল হ'ব আপোনালোকৰ এই ভিডিওটো চোৱাৰ পিছত মই গ্যাৰান্টি দি ক'ব পাৰোঁ আপোনালোকে আসাম পুলিচৰ এক্সাম চকু মুদি পাছ কৰিব যদি আপোনালোকে ভাবিছে সঁচাকে আপোনালোকৰ 2025 চনত এটা চাকৰি লাগে বুলি যদি আপোনালোকে ভাবি আছে বা আসাম পুলিচৰ জবটো যদি আপোনালোকে ভাল পায় বা কৰিম বুলি ভাবিছে আপোনালোকে ভিডিওটো লাষ্টলৈকে চাওক যদি লাষ্টলৈকে চালেহে আপোনালোকে আসাম পুলিচৰ এক্সামটো পাছ কৰিব পাৰিব আৰু যদি আপোনালোকৰ ইংলিশ ৰিজনিং কোটোৱে যদি প্ৰবলেম নাই আপোনালোকে এই ভিডিওটো নুচোৱাকে স্কিপ কৰি গুচি যাব পাৰে মোৰ তাত কোনো প্ৰবলেম নাই আৰু যিসকলে চাই লাগিলে এটাই চাওক বা দুটাই চাওক যিসকলে এই ভিডিওটো চাই আপোনালোকে লাষ্টলৈ চাওক আপোনালোকৰ বহুত হেল্প হ'ব আৰু এক্সামটো পাছ কৰাত আপোনালোকৰ বহুত হেল্প হ'ব এতিয়া তাৰ পিছত আমি কথা পাতিম আপোনালোকে এক্সামটো কেনে ধৰণে পাছ কৰিব পাৰিব এতিয়া লোক আৰম্ভ কৰোঁ ভিডিওটো মেইন কথাখিনি পাতিম আৰু তাৰ আগতে ভিডিওটো আৰম্ভ কৰা আগতে আপোনালোকক মই যাতে বহুত হেল্প কৰি গৈছো মোৰ চেনেলত যদি আপোনালোকে প্ৰথমবাৰ আহিছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাব সাবস্ক্ৰাইব কৰি থৈ দিব বলক এতিয়া কথা পাতিম আৰু আপোনালোকৰ ফাৰ্ষ্ট নতুন ভেকেন্সি আহিছে তাৰ কাৰণে আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক এতিয়া আজি কথা পাতিম আসাম পুলিচৰ ৰিটনৰ ওপৰত আপোনালোকে নিশ্চয় গম পায় আসাম পুলিচত আপোনালোকৰ কিমান মাৰ্ক আছে টোটাল 50 মাৰ্ক আছে 50 মাৰ্ক আছে আপোনালোকৰ আসাম পুলিচৰ কনষ্টেবলত 50 মাৰ্ক আছে আপোনালোকে এটা কথা গম পায় কোনো ধৰণে নিগেটিভ মাৰ্কিং নাই আসাম পুলিচত কোনো নিগেটিভ মাৰ্কিং নাই নেক্সট বাৰ কিন্তু যদি পৰীক্ষা দি আপোনালোকৰ নিগেটিভ মাৰ্কিং আহি যাব এইটো কাটাং কিন্তু এই বছৰত আপোনালোকৰ আসাম পুলিচৰ নিগেটিভ মাৰ্কিং নাই এইটো আপোনালোকে ক্লিয়াৰ কৰি থাকক আৰু আপোনালোকে গম পায় আসাম পুলিচত 50 মাৰ্ক আছে ক'ৰ পৰা আহিব জিকেৰ পৰা আহিব আপোনালোকৰ 20 মাৰ্কছ ৰিজনিংৰ পৰা আহিব 10 মাৰ্কছ আৰু আপোনালোকৰ ইংলিশৰ পৰা আহিব 10 মাৰ্কছ আৰু আপোনালোকৰ ম্যাথছৰ পৰা আহিব মানে 10 মাৰ্কছ টোটাল হৈ গ'ল 50 ভিতৰত আপোনালোকে জিকে থাকিব 20 মাৰ্ক গতিকে আপোনালোকে জিকে বহুত পঢ়িব লাগিব যিসকলে ম্যাথছত আৰু ইংলিশত প্ৰবলেম আপোনালোকে জিকে বহুত পঢ়িব লাগিব যেতিয়া জিকে আপোনালোকে পঢ়িব জিকেত আপোনালোকে 20 ভিতৰত নাই বুলি ক'লে আপোনালোকে 18 নম্বৰ এটা ল'ব লাগিব 18 নম্বৰ ল'লে আপোনালোকে আসাম পুলিচত পাছ কৰিব পাৰিব কেনেকৈ পাৰিব মই কৈ আছো শুনক জিকেত আপোনালোকে 18 নম্বৰ যেনেকৈ নহওক চেষ্টা কৰক ল'বলৈ মানে আপোনালোকে 20 ভিতৰত 18 ল'বলৈ চেষ্টা কৰক জিকে বহুত পঢ়ক আপোনালোকে কি কৰক জিকে দিনে ৰাতিয়ে পঢ়ক দিনে ৰাতিয়ে শুওঁতে বহুতে খাওঁতে জিকে পুৰা দিনে ৰাতিয়ে পঢ়ক তেতিয়া মই গম পাম আপোনালোকে ইমানো টান নহয় আপোনালোকে জিকে 20 নম্বৰ এটা স্কোৰ কৰিব পাৰিব আৰু জিকে ওপৰত মই সিলেবাস দিয়া আছে ভিডিওত আপোনালোকৰ কোনকিটা টপিকত মানে পৰীক্ষাত আপোনালোকৰ এক্সামত আহিব এই সিলেবাসটো নাইছো যদি আপোনালোকে এই ভিডিওটো চাই লওক আপোনালোকৰ বহুত হেল্প হ'ব কমন কোৱেশ্চন তাত দিয়া আছে মই ক'ৰ পৰা আহিব আপোনালোকৰ আসাম পুলিচৰ সিলেবাস জিকে ওপৰত দিয়া আছে সেই সিলেবাসৰ ভিডিওটো চালে আপোনালোকৰ হেল্প হ'ব এতিয়া মই ক'লো জিকেত আপোনালোকে 20 ভিতৰত 18 আৰু আজিকালি আপোনালোকে সবে গম পায় ৰিজনিং সবে কৰিব পাৰে ৰিজনিং নাই বুলি ক'লে সবে কৰিব পাৰে ৰিজনিংটো আপোনালোকে ভালকৈ চেষ্টা কৰক ৰিজনিং আপুনিও পাৰে মইও একেবাৰে নোৱাৰা ল'ৰা এটা ৰিজনিং পাৰে আৰু জিকেটো কৰিব পাৰে আৰু ৰিজনিংত যদি আপোনালোকে 5 মাৰ্ক 5 মাৰ্ক ৰিজনিংত আপোনালোকে 8 মাৰ্ক ধৰক 8 নম্বৰ 10 ভিতৰত ৰিজনিংত আপোনালোকে 8 স্কোৰটো কৰিবই লাগিব ৰিজনিংত গতিকে সবে পাৰে গতিকে আপুনি পাৰে মইও পাওঁ আৰু আপোনালোকৰ 10টাও ৰিজনিং পাৰে আপোনালোকে সুধিব পাৰে ম্যাথছ নোৱাৰিব পাৰে ইংলিশ নোৱাৰিব পাৰে ৰিজনিং পাৰে গতিকে আপোনালোকে জিকে পাব 18 নম্বৰ আৰু ৰিজনিংত পাব আপোনালোকে 8 নম্বৰ আপোনালোকে ম্যাথছত আৰু থাকিল আপোনালোকৰ ইংলিশত ম্যাথছ আৰু ইংলিশ আপোনালোকে কি কৰিব শুনক ম্যাথছ ইংলিশ আপোনালোকে বেছি চাব নালাগে উজু টপিক আছে উজু টপিক এটা আপোনালোকে কি কওক ডেইলি 1 ঘণ্টা ৰিজনিং আপোনালোকে কি কওক ম্যাথছ আপোনালোকে 2 ঘণ্টা চাওক মই বেছি নকওঁ খুব 2 ঘণ্টা নোৱাৰিলে আপোনালোকে ম্যাথছ 1.5 ঘণ্টা বা 1 ঘণ্টা গণিত আপোনালোকে চাওক একদম ইজি টপিক কিটা আপোনালোকে চাওক তাৰ পিছত আপোনালোকে ইজি টপিক কিটা চালে ম্যাথছত নাই বুলি ক'লে আপোনালোকে 5 নম্বৰ এটা আপোনালোকে আনিব পাৰিব এইটো মোৰ বিশ্বাস আছে ম্যাথছত যদি আপোনালোকে 5 নম্বৰ বেছি নালাগে ম্যাথছত আপোনালোকে যদি 5 নম্বৰ আনিলে তেনেকৈ ইংলিশত আপোনালোকে ইজি টপিক কিটা চাওক ইজি টপিক মানে ম্যাথছত ইংলিশত বহুত ইজি আছে যেনে প্ৰিপজিশন আৰ্টিকল এইবিলাক আপোনালোকে ইজি টপিক কিটাত ইংলিশত চাওক যাতে ইংলিশতো আপোনালোকে কিমান কৰিব পাৰিব 5 নম্বৰ এটা ইংলিশতো স্কোৰ আনিলে ইংলিশত 5 লৈ আহিলে ম্যাথছত 5 লৈ আহিলে আপোনালোকৰ ৰিজনিংত 8 লৈ আহিলে আৰু জিকেত আপোনালোকে 18 লৈ আহিলে টোটাল আপোনালোকৰ কিমান হ'ল টোটাল আপোনালোকৰ 36 নম্বৰ হ'ল টোটাল আপোনালোকৰ কিমান 36 নম্বৰ আৰু আপোনালোকে ফিজিকেলত পাই আছিল যে জাস্ট মই এটা উদাহৰণ দি দিছো ফিজিকেলত আপোনালোকে 52 পাই আছিল এফালে পালে আপোনালোকে 36 40 ভিতৰত কিমান পালে 36 আৰু ফিজিকেলত পাইছিল আপোনালোকে পাইছিল আপোনালোকৰ
52 পাই আছিলে এফালে 36 52 আৰু 36 লগত প্লাস কৰি টোটাল আপোনালোকৰ পাব 88 88 পালে আপোনালোকক কোনো ৰাখিব নোৱাৰে 100% আপোনালোকৰ আসাম পুলিচত এবি ইউবি আৰু এপিআৰটো আপোনালোকৰ চাকৰি হৈ যাব এতিয়া আপোনালোকে গম পালে কিমান এটা বহুত ভাল টিপছ আপোনালোকে চাকচোন আপোনালোকে হেতু মাথাই মানে মই ম্যাথছ নোৱাৰো ম্যাথছ পুৰা চাম উৰাই ঘুৰাই আপোনালোকে এইকেদিন কি কৈছে ম্যাথছ চাই আছে ইংলিশ গ্ৰামাৰ চাই আছে ৰিজনিং তো পাৰে ৰিজনিং তথাপিতো চাই আছে আপোনালোকে জিকে খিনি এতিয়া নুচোৱা হৈ গৈছে ইমান জিকেও আপোনালোকে কম চাইছে হেতু ভুল নকৰিব আপোনালোকে এতিয়া আপোনালোকে ইংলিশ শিকিব আৰু ম্যাথ শিকিব এতিয়া আপোনালোকৰ টাইম নাই কাৰণ সময় নাই 23 তাৰিখে এক্সাম আছে এতিয়া আপোনালোকৰ মই যেনেকৈ কৈছো এটো কয় স্মাৰ্ট প্ৰেক্টিস কৰি আপোনালোকে 10-15 দিনৰ ভিতৰতো আপোনালোকে এক্সামটো পাস কৰিব পাৰিব কেনেকৈ আপোনালোকে দিনে ৰাতিয়ে পঢ়িব লাগিব তেতিয়া এক্সামটো পাস কৰিব পাৰিব যদি আসাম পুলিচৰ যদি আপোনালোকৰ পাস কৰিব মন আছে দিনে ৰাতিয়ে পঢ়ক আৰু মই যেটো টিপছত কৈছো আপোনালোকে হেতু টিপছত ফলো কৰক আপোনালোকে ৰিটন এক্সাম দি আহি মোক ক'ব লাগিব দাদা আপুনি যেনেকৈ কৈছিল 100% আমি সাকসেসফুল আৰু আপোনালোকৰ ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে মোৰ ইউটিউব চেনেলত আহি ক'বহি দাদা আপোনাৰ যেনেকৈ ক'লে তেনেকৈ আমি সেই টিপছ কৰি ফলো কৰি আজি আসাম পুলিচত আমি এবি ইউবি ৰিটন এক্সাম পাইছো বা আপোনাৰ কাৰণে চাকৰিটো পাইছো কিন্তু আপোনালোকে সেই টিপছটো ফলো কৰিব লাগিব বেছি নহয় আপোনালোকে ম্যাথছত 5 নম্বৰ এটা স্কোৰ লৈ আহক আৰু আপোনালোকে ৰিজনিংত আপোনালোকে 8 মাৰ্ক স্কোৰ কৰি আহক 8 নম্বৰ এটা লৈ আহক আৰু আপোনালোকে জিকেত আপোনালোকে 18 নম্বৰ লৈ আহক আৰু ইংলিশ গ্ৰামাৰ আপোনালোকে 5 মাৰ্ক লৈ আহক 100% মই গ্যাৰান্টি দিম আপোনালোকে সাকসেসফুল হৈ যাব ভিডিওটো চাই আপোনালোকৰ হেল্পফুল নে নহল আপোনালোকে মোক কমেন্ট কৰি জনাব মই আকৌ এবাৰ কৈছো মোৰ চেনেলত যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো যিমান পাৰে আপোনালোকৰ ফ্ৰেন্ড হোমনিয়া বিলাকক সকলোকে শেয়াৰ কৰি দিয়ক যাৰ ইংলিশত প্ৰবলেম যাৰ ম্যাথছত প্ৰবলেম বা যাৰ ৰিজনিংত প্ৰবলেম সকলোকে এই ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে তেখেতলোকৰ হেল্পফুল হৈ যাতে আসাম পুলিচৰ এক্সামটো পাস কৰিব পাৰে ধন্যবাদ